हेलो एवरीवन मैं रफिक आलम आपनालोके चाই আছে मोर चेनेल रफिक सार्स लेक्चार। तो आज आमी अनुशीलनी 4.2 एक नং प्रश्नটো চাম। तो एक नং प्रश्नत আছে उत्पादीकरण पद्धतिरे तलर द्विघात समीकरणबोৰৰ मूलभूत उलिওৱা। तो ইয়াতে আমাৰ প্ৰত্যেকটো দ্বিঘাত সমীকৰণৰে কি কৰিব লাগিব মূল উলিয়াব লাগিব কি পদ্ধতিৰে उत्पादीकरण পদ্ধতিৰে। তো আমি 1 পৰা 5 নং প্ৰশ্নলৈ যোৱা ভিডিঅ'টোত গোটেইখিনিৰ সমাধান কৰি দিছোঁ মই। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই তেতিয়ালৈকে ভিডিঅ'টো চাই ল'বা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা। তো আজি আমি 6 নং প্ৰশ্নৰ পৰা 10 নম্বৰ প্ৰশ্নলৈ গোটেইখিনিৰ সমাধান আমি এটা এটাকৈ কৰি যাম। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি ভিডিঅ' এটা এটাকৈ ভালকৈ চাই যাবা, তেতিয়াহে বস্তুবিলাক ভালকৈ বুজি পাবা। তো বলা আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। तो 6 नং प्रश्नটোত আছে আমাৰ 2x² - 7x + 6 = 0। তো এই সমীকৰণটোক আমি কি কৰিব লাগিব উৎপাদীকৰণ পদ্ধতিৰে সমাধান কৰিব লাগিব। মই যোৱা 5টা প্ৰশ্নত গোটেইখিনি উৎপাদীকৰণ পদ্ধতিৰে কেনেকৈ কি কৰিব লাগে গোটেইখিনি বুজাই দিছোঁ। তথাপি মই ইয়াতো একবাৰ বুজাই দিম যে ইয়াতে কি দিছে আমাক প্ৰথম পদ দিছে 2x², মাজৰ পদ -7x আৰু শেষৰ যেটো পদ আছে হেতু 6। গতিকে এই প্ৰথম পদ আৰু শেষৰ পদ দুটা প্ৰথমে পূৰণ কৰিব লাগিব। উৎপাদীকৰণ পদ্ধতিৰ এইটোৱে নিয়ম যে প্ৰথম যেটো পদ থাকিব আৰু শেষৰ যেটো পদ থাকিব সেই দুটা আমি পূৰণ কৰিম। পূৰণ কৰিলে কি হ'ব 2x² * 6। গতিকে আমি কি কৰিম 2x² * 6 কৰাৰ লগে লগে হ'ব আমাৰ 12x²। এতিয়া নেক্সট আমাৰ হ'ব ইয়াতে যেটো সংখ্যা থাকিব সেই সংখ্যাটোৰ উৎপাদক ল'ব লাগিব। 12ৰ উৎপাদক কি কি হ'ব পাৰে আমাৰ 12 মানে লিখিব পাৰো আমি 1 * 12। আকৌ 12 মানে লিখিব পাৰো 3 পূৰণ 4। আকৌ আমি 12 মানে লিখিব পাৰো 6 পূৰণ 2। তো এনেকুৱা বিভিন্ন উৎপাদকবিলাক আমি বাহিৰ কৰিব পাৰো। কিন্তু আমি চাব লাগিব এই মাজৰ পদটো যেহেতু আমাৰ সহগ আছে কি x ৰ লগত 7 কাৰণ 7x আছে। গতিকে এই 7 মিলোৱাৰ কাৰণে আমি এই যিকোনো উৎপাদক এটাৰ পৰা এনেকুৱা সংখ্যা দুটা ল'ব লাগিব যাতে এই সংখ্যা দুটা হয় প্লাস বা এটাৰ পৰা আনটো মাইনাস কৰিলে যাতে আকৌ এই -7x পোৱা যায়। গতিকে আমি কি কৰিম যেহেতু আমাৰ 3 আৰু 4 যোগ কৰিলে কি পোৱা যায় প্লাসৰ 7 পোৱা যায় হয়নে নাই। কিন্তু যদি আমি -3 -4 এই দুটা হিসাব কৰোঁ -3 -4 তেতিয়াহ'লে কিমান হ'ব আমাৰ -7 হ'ব আৰু আমাৰ ইয়াতে -7 লাগে। গতিকে -3 -4 আকৌ যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে কিমান পাম +12 পাম হয়নে নাই। গতিকে -3 -4 পূৰণ কৰিলে 12 পাব লাগিব কাৰণ ইয়াত আমাৰ 12 আছে +12 পাব লাগিব আৰু ইফালে আমি মাইনাস কৰিলে দুইটা বস্তু -7 পাব লাগিব। গতিকে এনেকুৱাকৈ আমি এই মধ্যপদটো বিভাজন কৰি ল'ব লাগিব। বিভাজন মানে এই 7ক আমি দুটা অংশত সৰু সৰুকৈ ভাগ কৰি ল'ব লাগিব বা দুটা এই 12ৰ উৎপাদকত ভাগ কৰি ল'ব লাগিব যাতে আমাৰ এই 7টো পোৱা যায়। গতিকে চাবা আমি লিখিম কি 2x² এইটো প্ৰথম পদ ঠিকই ৰাখিবা। কেৱল -7x ৰ ঠাইত আমি লিখিম কি -3x -4x। তেতিয়াহে -7x পাম আমি। গতিকে -3x -4x এই দুটা বস্তু আমি কনসিডাৰ কৰিম ইয়াতে। তো -3x -4x আৰু প্লাসৰ 6 টা আগৰ পৰা আছিলে। এতিয়া চাম আমি এই দুটাৰ পৰা কি কমন যায় দুটা দুটা ল'ব লাগিব। প্ৰথম দুটাত কি কমন যাব শেষৰ দুটাত কি কমন যাব। তো প্ৰথম দুটাত আমি চাম ইয়াতে 2x² আছে ইয়াতে আছে 3x। গতিকে 2 আৰু 3 ৰ মাজত কমন যোৱা কোনো সংখ্যা নাই কিন্তু আমাৰ x² আৰু x ৰ মাজত কমন যাব। কমন লওঁতে সদায় যদি ইয়াতো x আছে ইয়াতো x আছে তোমাৰ য'ত সূচক কম থাকিব মানে ঘাত য'ত কম থাকিব সেইটো ল'বা। তো x কমন যাব আমাৰ x কমন গ'লে ইয়াৰ পৰা যদি এটা x গুচি যায় তেতিয়াহ'লে এটা x থাকিব আৰু 2 থাকিব মানে 2x থাকিব আৰু ইফালে আমাৰ -3 থাকিব কাৰণ x তো আগতে কমন লৈছোঁ। এতিয়া ইয়াতে আছে আমাৰ মাইনাস ইয়াতে আছে প্লাস। গতিকে কমন লওঁতে আমি কি ল'ম মাইনাস ল'ম তেতিয়াহে এই 2x ৰ লগত মিলিব। তাৰমানে ইয়াতে আমি যিখিনি বস্তু পাইছোঁ ঠিক সেইখিনি মান আমি ইয়াৰ পিছৰ ষ্টেপতো পাব লাগিব। গতিকে মাইনাস যদি কমন লৈছোঁ মাইনাসৰ কিমান কমন যাব 4 আৰু 6 ৰ গসাও কিমান হ'ব। তোমালোকে যদি বুজি নোপোৱা তেতিয়াহ'লে বেলেগকৈ বাহিৰ কৰি ল'বা 4 আৰু 6 ৰ গসাও কিমান হ'ব। যে 4 আৰু 6 ৰ মাজত কমন যোৱা আমাৰ হ'ব 2। গতিকে 2 যদি কমন লওঁ আমাৰ থাকিব ইয়াতে 2x
আৰু ইয়াতে আছে প্লাছ ইয়াতে আগতে মাইনাছ লৈছোঁ গতিকে ইয়াতে মাইনাছ দিব লাগিব তেতিয়াহে মাইনাছে মাইনাছে আকৌ প্লাছ পাম গতিকে 2 6 ৰ মাজত কিমান বাৰ যাব 2 6 ৰ মাজত যাব 3 বাৰ গতিকে আমি লিখিম কি ইয়াতে 3 আৰু ইকুৱেল টু 0 আছে গতিকে এনেকুৱাকৈ আমি কমন লৈ গোটেইখিনি বস্তু কৰি যাম এতিয়া চাও 2x - 3 আছে ইয়াতেও আমাৰ 2x - 3 আছে এতিয়া দুয়োটা ঠাইতে 2x - 3 আছে মাজত মাইনাছ আছে গতিকে আমি 2x - 3 কমন ল'ব পাৰিম যে 2x - 3 যদি দুয়োটাৰ পৰা কমন লওঁ আমাৰ আৰু ইয়াতে কি থাকিব বাকি x থাকিব আৰু ইয়াতে 2x - 3 লৈছো গতিকে মাইনাছৰ 2 থাকিব ইকুৱেল টু 0 এতিয়া যেহেতু দুটা সংখ্যাৰ পূৰণফল শূন্য হৈছে গতিকে ইয়াৰ যিকোনো এটা শূন্য হ'ব লাগিব গতিকে আমি লিখিম কি এতেকে 2x - 3 ইকুৱেল টু 0 বা x - 2 ইকুৱেল টু 0 তো ইয়াৰ পৰা আমি যেহেতু x ৰ মান লাগে মূল উলিওৱা মানেই হ'ল x ৰ মান নিৰ্ণয় কৰা গতিকে x থকা অংশখিনি আমি ৰাখি দিম আৰু বাকি x নথকাখিনি সমান চিনৰ সোঁফালে দিম গতিকে ইয়াতে মাইনাছ আছিল ইয়াতে যাই প্লাছ হ'ব আৰু ইয়াতে কৰিলে কি হ'ব x সেইফালে গ'লে প্লাছৰ 2 হ'ব আৰু ইয়াৰ পৰা যদি x ৰ মান লাগে আমাৰ x ৰ লগত 2 পূৰণ হৈ আছিল সেইফালে গ'লে হৰণ হ'ব গতিকে x ৰ মান কি পালো আমি এটা 3/2 পালো আৰু এটা কি x ৰ মান 2 পালো গতিকে দ্বিঘাত সমীকৰণত সদায় দুটা মূল পোৱা যাব আৰু সেই দুটা হ'ব ইয়াতে 2 আৰু 3/2 গতিকে এই দুটাই হ'ব আমাৰ নিৰ্ণয় সমাধান তো আমাৰ 7 নম্বৰত দিছে 7 নম্বৰ প্ৰশ্নটোত আছে x² - 10x - 96 = 0 তো এই সমীকৰণটো আমি সমাধান কৰিম আগৰ নিচিনাকৈ উৎপাদীকৰণ পদ্ধতিৰে তো তাৰ আগতে আমি কি কৰিব লাগিব এই x² আৰু 96 ক পূৰণ কৰিব লাগিব পূৰণ কৰিলে কিমান হ'ব x² ইনটু মাইনাছৰ 96 আছে এই কাৰণে মাইনাছৰ 96 x²। গতিকে এই 96 এই সংখ্যাটো আমি প্ৰথমতে উৎপাদকত ভাঙি ল'ব লাগিব। উৎপাদকত ভাঙিম কেনেকৈ? প্ৰথমে আমি 96ক এনেকৈ লিখিম। প্ৰথমে 2 এৰে যাব, 2 এৰে গ'লে 48 বাৰ, 2 এৰে গ'লে 24 বাৰ, 2 এৰে গ'লে 12, 2 6, 2 3 এনেকুৱাকৈ আমি ভাঙি ল'ম। এতিয়া আমি উৎপাদকবিলাক লিখিম। উৎপাদকবিলাক কেনেকৈ লিখিম? 1 তো সকলো সংখ্যাৰে উৎপাদক হ'ব। গতিকে 96ৰ হলনি আমি লিখিম কি যে 1 * 96 মানেও 96 পাম। আকৌ 2 * যদি 2 বাদ দিওঁ বাকি কিমান থাকিব? 2 × 2 = 4, 4 × 2 = 8, 8 × 2 = 16, 16 × 3 = 48। তো 48 হ'ব 96। আকৌ যদি আমি 3ৰে দিওঁ 3ৰে যাব কাৰণ আমাৰ 3 এটা উৎপাদক আছে। গতিকে 3ৰেও হৰণ যাব। সেইকাৰণে 3ৰ লগত কি পূৰণ কৰিব লাগিব? এই 3টোক বাদ দিলে বাকি কি থাকিব? 2 × 2 = 4, 4 × 2 = 8, 8 × 2 = 16, 16 × 2 = 32। তো এই 32 লিখাৰ লগে লগে ইয়াতে আমি 96 পাম। আকৌ 4ৰেও হৰণ যাব। চাবা 4ৰে কিয় যাব? ইয়াতে 2 × 2 = 4 হ'ব। তো এই দুটা 2 যদি আমি বাদ দিওঁ বাকি থাকিব কি? 2 × 2 = 4, 4 × 2 = 8, 8 × 3 = 24। তো 4ৰ লগত যদি আমি 24 পূৰণ কৰোঁ তথাপি আমাৰ 96 পাম নে নাই? তাৰপিছত আমি আকৌ 5ৰ লগত নাযাব কাৰণ 5 এটা উৎপাদক নাই। আকৌ 6টো উৎপাদক আছে আমাৰ কাৰণ 2 আৰু 3 পূৰণ কৰিলে 6 পোৱা যায়। সেইকাৰণে এই 2 আৰু 3ক বাদ দিলে বাকি থাকিব আমাৰ 2 × 2 = 4, 4 × 2 = 8, 8 × 2 = 16। গতিকে 6ৰ লগত আমি কি কৰিম? 16 পূৰণ কৰি দিম তথাপিও আমাৰ কি হ'ব? 96 হ'ব। গতিকে এইখিনিলৈকে বাহিৰ কৰাৰ পিছত আমি গম পালোঁ কি ইয়াতে কোনো ক্ষেত্ৰতেই কিন্তু আমাৰ এই মাইনাছৰ 10 হোৱাৰ চান্স নাই। কাৰণ 96ৰ পৰা 1 গ'লে বা 96ৰ লগত 1 যোগ কৰিলেতো আমাৰ 10 নহয়। ইফালে 48ৰ পৰা 2 গ'লে বা 48ৰ লগত 2 যোগ কৰিলেও নহয়। ইফালে 32তো সেনেকুৱা, 24তো সেনেকুৱা, কিন্তু 6 আৰু 16 এই দুটা সংখ্যাৰ ক্ষেত্ৰত কি হ'ব আমাৰ? এই -10 পোৱা যাব। কেনেকুৱাকৈ পোৱা যাব? যদি আমি 16ৰ পৰা 6টো মাইনাছ কৰোঁ তেতিয়াহ'লে কি হ'ব আমাৰ? 10 পোৱা যাব। মানে 16ৰ পৰা 6 গ'লে 10 হ'ব। সেইকাৰণে কি হ'ব? আমি ইয়াতে এনেকুৱাকৈ সংখ্যা দুটা মিলাই লওঁ যে x² যিহেতু আমাৰ মাইনাছৰ 10 আছে সেইকাৰণে আমি 16টোত কি কৰিম? আমি মাইনাছ দিম। -16x মাইনাছৰ
প্লাছৰ 6x তেতিয়াহ'লেহে আমাৰ কিমান পাম মাইনাছৰ 10x গতিকে এই সংখ্যাটো মিলোৱাৰ কাৰণে আমি কি কৰিলোঁ এই উৎপাদকটো বনাই ল'ব লাগিব প্ৰথমে তো এতিয়া এই দুটা সংখ্যা পূৰণ কৰিলেও কি হ'ব আমাৰ তেতিয়া -96x² পাম -16x আৰু 6x যদি পূৰণ কৰোঁ তো এতিয়া আমি কি কৰিম x² মাইনাছৰ 16x প্লাছৰ 6x -96 = 0 তো এতিয়া আমি কমন ল'ম কি দুটাৰ পৰা x কমন যাব গতিকে থাকিব আমাৰ x - 16 ইয়াৰ পৰা প্লাছৰ 6 কমন যাব ইয়াতো থাকিব x - 16 = 0 তো এতিয়া x - 16 x - 16 দুই ঠাইতে আছে গতিকে কমন যাব x - 16 ইয়াতে থাকিব x + 6 = 0 এতিয়া দুটা সংখ্যা মিলি যদি 0 হৈছে এটাকে আমি লিখিম কি x - 16 = 0 বা x + 6 = 0 কাৰণ এই দুটা সংখ্যা পূৰণ কৰি শূন্য হৈছে গতিকে ইয়াৰ যিকোনো এটা শূন্য হ'ব এতিয়া প্ৰথম ক্ষেত্ৰত পাম আমি x = 16 আৰু দ্বিতীয় ক্ষেত্ৰত x ৰ মান পাম -6 তো এই দুটা সমাধান হ'ব এটাকে নিৰ্ণয় সমাধান x = 16 আৰু -6 তো নিশ্চয় ভিডিঅ'টো বুজি পালা তোমালোকে গোটেইখিনি প্ৰচেছ কেনেকুৱাকৈ কি কৰিব লাগে গতিকে এনেকুৱাকৈ আমি 8 নম্বৰটো একেবাৰে সহজ পদ্ধতিত কৰি দিম তোমালোকে ভিডিঅ'টো চাই থাকিবা তো এতিয়া চাম আমি 8 নম্বৰ প্ৰশ্নটো 8 নম্বৰ প্ৰশ্নত আছে √3x² + 10x + 7√3 তো এইটো উৎপাদীকৰণ পদ্ধতিৰে আমি সমাধান কৰিব যত্ন কৰিম তো আমাৰ প্ৰথম কাম হ'ব প্ৰথম পদ আৰু শেষৰ পদ পূৰণ কৰা গতিকে পূৰণ কৰিলে কিমান পাম আমি √3x² আছে আৰু আছে 7√3 হয়নে নাই গতিকে এইখিনি যদি থাকে তেতিয়াহ'লে আমি কিমান পাম হিচাপ কৰিলে প্ৰথমে সংখ্যাকেইটাক পূৰণ কৰোঁ ইয়াতে √3 আছে 7√3 আছে তো √3 × 7√3 আৰু শেষত x² √3 মানে 3 হ'ব মানে √3 হোল স্কোৱাৰ ইনটু 7 আৰু x² আছে গতিকে 3 × 7 x² তাৰমানে 21x²। এতিয়া এই 21x² পোৱাৰ কাৰণে আমি কি কৰিম এই 21ৰ উৎপাদক বাহিৰ কৰিম তো 21ৰ উৎপাদক কি হ'ব 1 × 21 তাৰপিছত 2ৰ লগততো নাযায় 3 × 7 21 হ'ব হয়নে নাই এতিয়া আমি চাম 3 আৰু 7 যদি প্লাছ কৰি দিওঁ তেতিয়া 10 হ'ব মানে মাজৰ পদটো হ'ব গতিকে আমি কি লিখিম 3x + 7x লিখিম = 10 হ'ব আৰু পূৰণ কৰিলে 3x × 7x 3x × 7x কিমান হ'ব পূৰণ কৰিলে 21x² গতিকে ইয়াৰ লগত মিলিব আমাৰ ইয়াতো আমি 21x² পাইছিলোঁ গতিকে এই 21x² এইটো মিলিল আৰু আমাৰ এই মাজৰ যিটো পদ 10x 3x + 7x কৰাৰ ফলত এই 10x মিলিব তো এইখিনি বস্তু মিলোৱাৰ কাৰণে প্ৰথমে আমি এইখিনি বস্তু ৰাফলি কৰি ল'ব লাগিব তেতিয়া চাম আমি প্ৰথম পদ যেহেতু √3x² আছে লিখি ল'ম আৰু 7x আৰু 3x প্লাছ কৰি দিম 10xৰ সলনি আৰু 7√3 = 0 তো এতিয়া এই দুটাৰ মাজৰ পৰা কি কমন যাব x এটা কমন যাব গতিকে থাকিব কি আমাৰ √3 × x আৰু ইয়াতে থাকিব প্লাছৰ 7 আৰু ইয়াৰ পৰা কি কমন যাব 3 এটা কমন যাব √3 এটা কমন যাব কাৰণ এই 3 মানে আমি কি লিখিব পাৰোঁ চাবা 3 মানে সদায় √3 × √3 হয় মানে √3 × √3 মানে √3 হোল স্কোৱাৰ শেষত যায় আৰু √3 পাম সেইকাৰণে কি হ'ব আমাৰ এই 3 থকা মানে বুজাব যে ইয়াতে এটা √3 আছে দুটা √3 পূৰণ হৈ আছে গতিকে দুটা √3ৰ পৰা এটা √3 কমন ল'লোঁ এটা √3 কমন লোৱাৰ লগে লগে কি হ'ব ইয়াতে আমাৰ এটা √3 থাকিব আৰু x থাকিব আৰু ইয়াতে এটা √3 গুচি গ'ল মানে প্লাছৰ 7 থাকিব = 0 তো এতিয়া আমাৰ যেহেতু √3x + 7 √3x + 7 দুই ঠাইতে আছে গতিকে সেইটো কমন ল'ম এতিয়া √3x + 7 কমন লোৱাৰ লগে লগে কি থাকিব আমাৰ ইয়াতে xটো থাকি যাব আৰু ইয়াতে প্লাছৰ √3 থাকিব = 0 তো এতিয়া এটাকে কি লিখিম আমি √3 × x + 7 = 0 হ'ব নাইবা x + √3 = 0 হ'ব গতিকে দুয়োটা ঠাইৰ পৰা আমি x ৰ মান নিৰ্ণয় কৰাৰ কাৰণে √3x টো ৰাখি দিলোঁ
আৰু প্লাছৰ 7টো সেইফালে গ'লে মাইনাছৰ 7 গতিকে ইয়াতে কিমান হ'ব xৰ মান লাগে যেহেতু গতিকে xটো ৰাখি দিম ইফালে যায় মাইনাছৰ 7 থাকিব √3 ইয়াৰ লগত পূৰণ আছিল কাৰণে √3 টো ইয়াতে যায় হৰণ হ'ব আৰু ইয়াৰ পৰা কিমান পাম আমি xৰ মান যেহেতু √3 ইফালে প্লাছ আছিল সেইফালে গ'লে মাইনাছৰ √3 গতিকে এনেকুৱাকৈ আমি xৰ মান এটা -7/√3 আৰু এটা -√3 পাই যাম তো এইখিনি হ'ব আমাৰ নিৰ্ণয় সমাধান তো নিশ্চয় বুজি পালা এতিয়া চাম আমি 9 নম্বৰ প্ৰশ্নটো তো 9 নম্বৰ প্ৰশ্নটোত আছে x² + 2√2 হোল ইনটু x + 2 = 0 তো এই সমীকৰণটো আমি কি কৰিম সমাধান কৰিব যত্ন কৰিম এতিয়া সমাধান কৰিবলৈ হলে কি কৰিব লাগিব আমাৰ ইয়াতে চোৱা প্ৰথমে আমাৰ ইয়াতে x² আছে এইটো আমি কি কৰিব বিচাৰিম যে a² + 2ab + b² হেতু সূত্ৰত লৈ যাবলৈ প্ৰথমে ট্ৰাই কৰিম তো কেনেকুৱাকৈ কৰিম যেহেতু আমাৰ ইয়াতে x² আছে x² আমি লিখিব পাৰিম x হোল স্কয়ার তার মানে এটো এর মান হ'ব তার মানে a = x হ'ব তেনেহলে আকৌ ইয়াতে হেখৰ যেটো পদ আছে 2 ৰ হলনি আমি কিন্তু √2 হোল স্কয়ার লিখিব পাৰো √2 হোল স্কয়ার মানেও 2 হ'ব এই কারণে a মানে দিম a মানে x আৰু b মানে হ'ব √2 তেতিয়া এইটো সূত্ৰৰ মতে যদি আমি মিলাই যাও তেতিয়া হলে কিন্তু হুবহু মিলি যাব গতিকে আমি এইটো ফৰ্মুলা ইয়াতে ইউজ কৰিম কাৰণ তোমালোকক মই আটাইতকৈ যিবিলাক সহজ আৰু সৰল নিয়ম আছে সেইবিলাকে মই আলোচনা কৰি আছো গতিকে এইটো আটাইতকৈ সহজ নিয়ম হ'ব তোমালোকৰ কাৰণে তো চাবা আমি কি কৰিম প্ৰথমে x হোল স্কয়ার কৰিম তাৰমানে a স্কয়ার আৰু b মানে দিম √2 মানে নাই ইয়াতে b মানে √2 লৈ লৈছিলো গতিকে b মানে √2 ব্যৱহাৰ কৰিম গতিকে সূত্ৰ মতে প্লাছৰ 2 ab দিব লাগে এতিয়া a মানে কি দিম আমি x দিব লাগিব 2 * x আৰু b মানে কি দিম √2 এটা হিসাব কৰি সোয়া মিলি যাব 2√2x পূৰণ কৰিলে 2√2x এই হ'ব আৰু আছে প্লাছৰ b² গতিকে √2 হোল স্কয়ার = 0 তে a² + 2ab + b² একবাৰ a মানে x ব্যৱহাৰ কৰিছো গতিকে ইয়াতো a মানে x ব্যৱহাৰ কৰা হৈছে ইয়াতে b মানে যদি √2 ব্যৱহাৰ হৈছে ইয়াতো b মানে √2 ব্যৱহাৰ কৰিছো গতিকে আমাৰ সূত্ৰ মতে মিলি গৈছে এতিয়া আমি কি কৰিম এটো a + b হোল স্কয়ার আধিত পৰিছে গতিকে x + √2 হোল স্কয়ার গতিকে আমাৰ যেহেতু এটা বস্তু দুবাৰ পূৰণ হৈ আছে ইয়াতে স্কয়ার থকা কাৰণে গতিকে আমি লিখিম x + √2 হোল ইনটু x + √2 = 0 তো দুটা সংখ্যাৰ পূৰণফল যদি শূন্য হয় আমি লিখিব পাৰো তাৰে যিকোনো এটা শূন্য হ'ব পাৰে গতিকে x + √2 = 0 বা x + √2 = 0 তো ইয়াৰ পৰা পাম আমি x ৰ মান -√2 ইয়াৰ পৰা পাম x ৰ মান -√2 তো এই দুটাই আমাৰ সমাধান হ'ব তো আমাৰ একৰ 2 নম্বৰ প্ৰশ্নটো মানে হেখৰ প্ৰশ্নটো দিয়া আছে আমাৰ 14x + 5 - 3x² = 0 তো ইয়াতে আমাৰ দ্বিঘাত আৰ্হি মতে কি আছিল তোমালোকে নিশ্চয় মনত আছে যে ax² + bx + c = 0 হেতু হে আমাৰ দ্বিঘাত আৰ্হি হয় হয়নে নাই গতিকে দ্বিঘাত সমীকৰণৰ আৰ্হি যদি এইটো হয় ইয়াতে প্ৰথমতে থাকিব লাগে x² তাৰ পিছত x তাৰ পিছত দ্ৰৱক পদ থাকিব লাগে হয়নে নাই কিন্তু ইয়াতে আমাৰ প্ৰথমতে দিছে x মানে অলপ উলটাকৈ লিখিছে গতিকে আমি অলপ ঠিকে ঠাকে কৰি লিখি ল'ব লাগিব গতিকে কেনেকৈ লিখিম আমি -3x² টো আগত লিখিম তেনেহলে x² থকাখিনি গতিকে -3x² তাৰ পিছত প্লাছৰ 14x লিখিম প্লাছৰ 5 = 0 গতিকে এতিয়া এই x² + bx + c আৰিত পৰিছে গতিকে এই দ্বিঘাত সমীকৰণটো কেতিয়া আমি উৎপাদীকৰণ পদ্ধতিৰে সমাধান কৰিব যত্ন কৰিম তো আমি মধ্যপদ বিভাজন কৰাৰ কাৰণে প্ৰথম পদ আৰু হেখৰ পদ দুটাক পূৰণ কৰি লম পূৰণ কৰিলে কিমান হ'ব -3 আছে ইয়াতে 5 আছে -3x² * 5 পূৰণ কৰিলে পাও আমি -15x² গতিকে এই -15x² ক এতিয়া আমি দুটা ভাগত ভাগ কৰি লম মানে 15ৰ উৎপাদকত ভাগ কৰিলে কিমান পাম আমি 1 * 15 = 15 পাম এতিয়া এইখিনিৰ পৰাই পোৱা যাব চোৱা 15ৰ পৰা যদি 1 মাইনাস কৰো তেতিয়া হলে 14 পাম পামনে তাৰ মানে প্লাছৰ 15x মাইনাছৰ x ইকুৱেল টু হ'ব 14x হয়নে নাই আকৌ যদি আমি কৰো 15x - x তেতিয়া হলে আমি -15x² পাম যেটো এইটোৰ সমান হ'ব আৰু ইয়াতে
14x টো ইয়াৰে সমান হ'ব গতিকে দুইখিনি বস্তু মিলি যোৱাৰ লগে লগে আমি কি কৰিম এনেকুৱাকৈ সজাই ল'ম 3x স্কয়াৰ প্লাছৰ 15x মাইনাছৰ x প্লাছৰ 5 ইকুৱেল টু 0 এইখিনি বস্তু বুজি পালা যে 14ক আমি কি কৰিলো কেৱল 15ৰ পৰা 1 মাইনাস কৰিলেও তো 14 হ'ব হয়নে নাই এই কাৰণে আমি এই 14 টো ঠিকই ৰাখিছো ইয়াতে কেৱল মধ্যপদটো বিভাজন কৰি লৈছো এতিয়া আমাৰ এই দুটাৰ পৰা কি কমন যাব মাইনাসৰ 3 কমন ললে হ'ব যদি কোনোবাই যে প্লাছৰ 3 লবা তথাপি হ'ব গতিকে মাইনাসৰ 3 কমন ললো মই তো মাইনাসৰ 3 কমন লোৱাৰ লগে লগে আৰু ইয়াতে কমন যাব কি x এটা যাব হয়নে নাই ইয়াতে x স্কয়াৰ আছে ইয়াতে x আছে গতিকে x - 3x কমন লোৱাৰ লগে লগে ইয়াতে থাকিব আমাৰ প্লাছৰ x কাৰণ মাইনাসটো আগতেই কমন লৈছো আৰু ইয়াতে যেটো প্লাস আছে প্লাস থকাৰ লগে লগে ইয়াতে মাইনাস দিব লাগিব তেতিয়াহে মাইনাসে মাইনাস আকৌ পূৰণ কৰিলে কি হ'ব প্লাস হ'ব গতিকে 3x যেহেতু কমন লৈছো x টো নোহোৱা হৈ যাব 3 এতিয়া 15 ৰ মাজত কিমান বাৰ যাব 5 বাৰ গতিকে x - 5 আৰু ইয়াতে কি কমন লব আমি -1 কমন লব লাগিব কিন্তু ইয়াতে -1 এই কাৰণে লব লাগিব কাৰণ আমি যদি প্লাছৰ 1 লও তেতিয়া আমি ব্ৰেকেটৰ ভিতৰত পাম মাইনাছৰ x গতিকে মাইনাছৰ x টো ইয়াতে নাই গতিকে সেই কাৰণে আমি কি কৰিম মাইনাছৰ 1 টো কমন লোৱাৰ লগে লগে কি হ'ব আমাৰ ইয়াতে থাকিব প্লাছৰ x ইয়াতে প্লাছ আছিল কাৰণ ইয়াতে দিম মাইনাস আৰু মাইনাসে মাইনাসে যে সেই কাৰণে প্লাছৰ হ'ব আৰু 1 5 ৰ মাজত কিমান বাৰ হৰণ যাব 5 বাৰ ইকুৱেল টু 0 তো দুই ঠাইতে আমি কি পালো x - 5 x - 5 এতিয়া x - 5 টো কমন ললো থাকিব আমাৰ ইয়াতে মাইনাছৰ 3x মাইনাছৰ 1 ইকুৱেল টু 0 এতিয়া এই দুটা সংখ্যা মিলি যদি পূৰণ কৰিলে 0 হয় তেতিয়া হলে আমি লিখিব পাৰিম যে x - 5 ইকুৱেল টু 0 নাইবা -3x - 1 ইকুৱেল টু 0 হয় তেতিয়া আমি x ইকুৱেল টু কিমান পাম 5 আৰু ইয়াতে পাম আমি -3x ইকুৱেল টু প্লাছৰ 1 আৰু ইয়াৰ পৰা পাম আমি x ৰ এটা মান এইটো হ'ব -3 টো হেইফালে গলে হৰণ গতিকে -1/3 বা 1/-3 তো এইখিনি হ'ব আমাৰ এই 10 নম্বৰ প্ৰশ্নটোৰ সমাধান তো নিশ্চয় তোমালোকে গোটেইখিনি প্ৰশ্ন বুজি পালা তো ইয়াৰ পিছত আমি নেক্সট যেটো ভিডিও কৰিম সেই ভিডিওটো হ'ব আমাৰ 4.2 ৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ এই প্ৰশ্নবিলাক আমি সিৰিয়ালি কৰিবলৈ যত্ন কৰিম গতিকে তোমালোকে যদি ভিডিওটো ভাল পাইছা তেতিয়াহলে ভিডিওটোত লাইক কৰিবা আৰু কমেন্ট কৰিবা লগতে তোমালোকৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব এটা মাৰি দিবা থ্যাংক ইউ